হেল্ল' এভৰিৱান, ই আছাম চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আগন্তুক যিবোৰ 1 লাখ চাকৰিৰ বাবে এক্সাম পাতিব সেইবোৰৰ বাবে আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন লৈ আছে আৰু লগতে আছাম টেট 2021ৰ বাবে আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন লৈ আছে আৰু নিশ্চয় আপোনালোকে গম পাইছে আছাম টেট 2021ৰ এছামিছৰ চিলেবাছটো। আৰু যদিহে গম নাপায় তেন্তে মই ইয়াতে থুলমূলকৈ আলোচনা কৰি ল'ম। যেনেকুৱা আছাম টেট 2021ৰ যিটো অসমীয়াৰ বাবে চিলেবাছ দিয়া হৈছে সেইটোত কি আছে, সেইটো মেইনলি 4টা পাৰ্টত ভগোৱা আছে। যেনেকুৱা ফাৰ্ষ্ট পাৰ্টটোত আপোনাক কোৱা হৈছে যে অসমীয়া লেংগুৱেজটোৰ ওপৰত কিছুমান প্ৰশ্ন বা দুটা টপিক দিয়া আছে, যিটো হৈছে অসমীয়া ভাষাৰ জন্ম আৰু ক্ৰমবিকাশ সম্পৰ্কে ধাৰণা, আৰু ছেকেণ্ডত কৈছে অসমীয়া ভাষাৰ উপভাষাবোৰৰ বিষয়ে সাধাৰণ পৰিচয়। বহুত বেছি ইম্পৰ্টেণ্ট টপিক হয়, কাৰণ আছাম টেট 2021ৰ বিষয়েতো আমি জানিব লাগিবই, লগতে আমি আমাৰ দৈনন্দিন জীৱনৰ কাৰণে এইখিনি কথা জানি লোৱা প্ৰয়োজন বুলি মই ভাবোঁ। ঠিক আছে, আৰু ছেকেণ্ড পাৰ্টটোত আপোনাক কি কৈছে, আধুনিক অসমীয়া সাহিত্যৰ প্ৰখ্যাত লেখক যেনে লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঁই বৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, জ্যোতিপ্ৰসাদ আগৰৱালা, ভৱানন্দ দত্ত, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ সাহিত্যকৃতিৰ সম্পৰ্কে পৰিচয়। ঠিক আছে, ইয়াতে আপোনাক কেইজনমান প্ৰখ্যাত লেখকৰ কথা কৈ দিছে আৰু ইয়াৰ পিছৰ ভিডিঅ'বোৰত মই এজন প্ৰখ্যাত লেখকৰ বিষয়ে ভালদৰে আপোনালোকক ডিটেইলছত কৈ যাম আৰু আজিৰ এই ভিডিঅ'টোত আমি লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে আলোচনা কৰিম। ঠিক আছে, আৰু থাৰ্ড পইণ্টত আপোনাক কি কৈছে, এছামিজ গ্ৰামাৰৰ ওপৰত গোটেইখিনি অসমীয়া ব্যাকৰণৰ ওপৰত দিয়া হৈছে ইয়াতে থাৰ্ড পাৰ্টটোত। যেনেকুৱা শব্দ বিভক্তি আৰু ক্ৰিয়া বিভক্তিৰ ব্যৱহাৰিক জ্ঞান, সন্ধি আৰু সমাসৰ পাৰ্থক্য আৰু বিভিন্ন সমাস সম্পৰ্কে ধাৰণা। থাৰ্ডত কি কৈছে, জ্যোতিষ চিহ্নসমূহৰ প্ৰয়োগ সম্পৰ্কে সুস্পষ্ট ধাৰণা। তাৰপিছত জতুৱা ঠাঁচ আৰু খণ্ডবাক্যৰ প্ৰায়োগিক ধাৰণা, সমাৰ্থক আৰু বিপৰীতাৰ্থক শব্দৰ প্ৰায়োগিক জ্ঞান, সুকীয়া বানান অথচ অসমীয়া উচ্চাৰণৰ পাৰ্থক্য নথকা কিছুমান শব্দ প্ৰয়োগৰ পাৰ্থক্য জনা, আৰু প্ৰত্যক্ষ উক্তি আৰু পৰোক্ষ উক্তিৰ ধাৰণা, আৰু লাষ্টত কি কৈছে, অসমীয়া ভাষাত লিংগৰ ধাৰণা আৰু ব্যৱহাৰ জনা। এই টপিকটো বহুত বেছি ইম্পৰ্টেণ্ট হয় আৰু পৰৱৰ্তী ভিডিঅ'বোৰত মই এই এছামিজ গ্ৰামাৰৰো এটাকৈ পাৰ্ট লৈ কিনে আপোনালোকক ডিটেইলছত বুজাই যাম। ঠিক আছে, ফ'ৰ্থ পাৰ্টটোত আপোনাক কি কৈছে, মাতৃভাষা শিক্ষণ আৰু দ্বিতীয় ভাষা শিক্ষণৰ উদ্দেশ্য আৰু পাৰ্থক্য সম্পৰ্কে জনা, আৰু শ্ৰৱণ, কথন, পঠন, লিখন এই 4টা মৌলিক কৌশল প্ৰয়োগ কৰোঁতে শ্ৰেণীকোঠাত অঞ্চলভেদে সন্মুখীন হ'ব লগা সমস্যা সম্পৰ্কে বাস্তৱ উদাহৰণসহ ধাৰণা। ঠিক আছে, অৰ্থাৎ ফ'ৰ্থ পাৰ্টটোত আমাক কি কৈছে, টোটেলি এইখিনি পেডাগজিৰ ওপৰত হ'ব। ঠিক আছে, তেন্তে আমি কি গম পালোঁ, ফাৰ্ষ্টত হৈছে আপোনাক এছামিজ লেংগুৱেজৰ হিষ্ট্ৰীৰ বিষয়ে, তাৰপিছত অসমীয়া সাহিত্যৰ প্ৰখ্যাত লেখকসকল, থাৰ্ড পাৰ্টটোত আপোনাক কি কৈছে, অসমীয়া ভাষাৰ ব্যাকৰণ, আৰু ফ'ৰ্থ পাৰ্টটোত আপোনাক টোটেলি পেডাগজিৰ কথা কোৱা হৈছে। এইটো যিটো চিলেবাছ মই আপোনালোকক দেখুৱাইছোঁ সেইটো আচলতে হৈছে UP লেভেলৰ চিলেবাছ, কিন্তু যদি আপোনালোকে ভালদৰে চায় তেন্তে LP আৰু UP লেভেলৰ দুটাৰে এছামিছৰ চিলেবাছটো প্ৰায়ে একেই আছে। আৰু মেইন কথা হ'ল যে যদি আপুনি এছামিজ ভাষাটো LP আৰু UPৰ বাবে দুয়োটাৰে বাবে পঢ়ে তেন্তে এবাৰ পঢ়িলে আপোনাৰ হৈ যাব। ঠিক তেনেদৰে CDB যেনেকুৱা আপুনি LPৰ বাবে পঢ়ক বা UPৰ বাবে পঢ়ক, আপোনাৰ এবাৰতে হৈ যাব। আৰু তাৰোপৰি আপোনাৰ ইংলিছ যোনটো লেংগুৱেজ 2 সেইটো আপোনাৰ কম্পালচৰি হয়, সেইটো ঠিক একেই আপুনি LP আৰু UPৰ বাবে এবাৰ পঢ়িলে আপোনাৰ হৈ যাব। তেন্তে 90 মাৰ্কছৰ আপোনাৰ কমন পঢ়ি আছে LP আৰু UPৰ বাবে। যদি আপুনি এছামিজ, ইংলিছ আৰু CDP যিটো চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি এই তিনিটা আপোনালোকে এবাৰ পঢ়িলে বা এটাৰ কাৰণে পঢ়িলে আপোনালোকৰ দুটাৰ কাৰণে হৈ যাব। সেইকাৰণে আপোনালোকে এই তিনিটা ছাবজেক্টত বেছিকৈ ফ'কাছ কৰক, কাৰণ ইয়াতে আপোনাৰ আছে 90 মাৰ্কছ। আপুনি যদি এই 90ৰ ভিতৰত 80 মাৰ্কছৰ স্ক'ৰ কৰিব পাৰে তেন্তে আপোনাৰ সুবিধা হ'ব, আৰু বাকী দুটা পেপাৰত আপোনাৰ আছে 60, সেই 60ৰ পৰা আপুনি যদি 30ও পায় তথাপিও আপোনাৰ পাছ কৰোঁতে ইজি হ'ব। আৰু আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম আধুনিক অসমীয়া সাহিত্যৰ প্ৰখ্যাত লেখক লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে। তেন্তে
বলক লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে ভালদৰে আলোচনা কৰোঁ। লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হয় 1864 চনৰ 14 অক্টোবৰ তাৰিখে আৰু তেখেতৰ পিতৃৰ নাম আছিলে দীননাথ বেজবৰুৱা আৰু মাতৃৰ নাম আছিলে থানেশ্বৰী দেৱী। লক্ষ্মীনাথ বেজবৰুৱাৰ পিতৃ দীননাথ বেজবৰুৱা ইংৰাজৰ আমোলত মুন্সিফৰ চাকৰি কৰিছিল। ডাঙৰীয়া দীননাথ বেজবৰুৱা চৰকাৰী কামত নগাঁৱৰ পৰা বৰপেটালৈ বদলি হৈ যাব লগা হৈছিল আৰু সেই সময়তে আজিকালিৰ দৰে যান বাহনৰ ব্যৱস্থা নথকাত ব্ৰহ্মপুত্ৰৰ মাজেৰে নাৱেৰে যাত্ৰা আৰম্ভ কৰিছিল। সেইদিনা আছিল কাতি মাহৰ লক্ষী পূৰ্ণিমা। গধূলি আহতগুৰি নামে ঠাইত দীননাথ বেজবৰুৱাই সপৰিয়ালে নাও বান্ধি ৰাতিৰ ভাত খাবৰ কাৰণে ব্যৱস্থা কৰিছিল আৰু দীননাথ বেজবৰুৱাৰ সৰুজনা পত্নী থানেশ্বৰী দেৱীয়ে ভাত ৰান্ধিবলৈ ধৰি গা বেয়া লগাত নাৱৰ বুকুলৈ আহি তাতে এটি সন্তান জন্ম দিয়ে আৰু এই সন্তানটিয়ে হয় সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা। আমি কি গম পালোঁ যে লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হৈছিলে 1864 চনৰ 14 অক্টোবৰ তাৰিখে আৰু তেখেত এজন বহুমুখী প্ৰতিভাধাৰী অসমীয়া সাহিত্যিক আৰু তেওঁৰ জন্ম হৈছিল অবিভক্ত নগাঁও জিলাৰ আহতগুৰিত। তেওঁ শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা 1886 চনত এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হৈ কলিকতালৈ উচ্চ শিক্ষা লাভ কৰিবলৈ যায়। 1891 চনত বংগদেশৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ কন্যা প্ৰজ্ঞা সুন্দৰীৰ লগত বিবাহপাশত আবদ্ধ হয়। লক্ষ্মীনাথ বেজবৰুৱা অসমৰ যুগ সৃষ্টিকাৰী লেখক। বৈষ্ণৱ যুগৰ পিছত আধুনিক যুগৰ প্ৰাৰম্ভৰ পৰা দ্বিতীয় মহাযুদ্ধৰ আগলৈকে প্ৰায় অৰ্ধশতিকা কাল অসমীয়া সাহিত্যত বেজবৰুৱাৰ যুগ বুলি ক'ব পাৰি। বেজবৰুৱাৰ সাহিত্যিক জীৱন কলিকতাত পঢ়ি থকাৰ সময়তে আৰম্ভ হৈছিল। সেই সময়তে তেওঁ চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামীক লগ পায়। সেই সময়ত অসমত অসমীয়া ভাষাক পুনৰ প্ৰতিষ্ঠা কৰিবলৈ তিনিও মিলি অন্যান্য কলিকতাত পঢ়ি থকা ছাত্ৰসকলক লগত লৈ অসমীয়া ভাষা উন্নতি সাধিনী সভা অভা সভা নামে এখন সভা স্থাপন কৰে। এই সভাৰ মুখপত্ৰ হিচাপে 1889 চনত তেওঁলোকে জোনাকী নামে এখন আলোচনী প্ৰকাশ কৰে। এই জোনাকীৰ পাততেই বেজবৰুৱাই প্ৰথম সাহিত্য সাধনত মনোনিৱেশ কৰে। জোনাকীতে তেওঁ ধেমেলীয়া নাটক লিটিকাই প্ৰকাশ কৰে। 1920 চনত তেওঁ বাঁহী নামৰ মাহেকীয়া কাকত এখন উলিয়ায়। নাটক, উপন্যাস, চুটিগল্প, কবিতা, জীৱনী, গহীন আৰু লঘু ৰচনা, সমালোচনা আদি সাহিত্যৰ প্ৰায় সকলো দিশতে বেজবৰুৱাদেৱৰ বৰঙণি আছে। অৰ্থাৎ আমি ক'ব পাৰোঁ যে সাহিত্যিক হিচাপে তেওঁৰ প্ৰতিভা আছিল বহুমুখী। তেওঁৰ ৰচনাসমূহ আমি বিভিন্ন শ্ৰেণীত বিভাজন কৰিব পাৰোঁ। যেনে তেখেতৰ দ্বাৰা ৰচিত ধেমেলীয়া নাটক হৈছে লিটিকাই, পাচনি, নুমল আৰু চিকৰপতি নিকৰপতি। তেখেতৰ দ্বাৰা ৰচিত একমাত্ৰ উপন্যাস পুথিখন হৈছে পদুম কুঁৱৰী আৰু কবিতা পুথিখন হৈছে কদম কলি। এই দুটা বহুত বেছি ইম্পৰ্টেণ্ট হয়। তেখেতৰ জীৱনকালত ৰচনা কৰা একমাত্ৰ উপন্যাস আৰু একমাত্ৰ কবিতা পুথি দুখন হৈছে পদুম কুঁৱৰী আৰু কদম কলি ক্ৰমান্বয়ে। ঠিক আছে। আৰু গল্প পুথি হৈছে জোনবিৰি, সাধু কথাৰ কুকি, কেহকলি আৰু সুৰভি। সাধু কথা হৈছে বুঢ়ী আইৰ সাধু, ককা দেউতা আৰু নাতি ল'ৰা জুনুকা আৰু জয়মতী, চক্ৰধ্বজ সিংহ, বেলিমাৰ আদি তেওঁৰ উল্লেখযোগ্য বুৰঞ্জীমূলক নাটক। ডাঙৰীয়া দীননাথ বেজবৰুৱা, শ্ৰী শ্ৰী শংকৰদেৱ, শ্ৰী শ্ৰী শংকৰদেৱ মাধৱদেৱ, মোৰ জীৱন সোঁৱৰণি আদি জীৱনী গ্ৰন্থ আৰু পদুম কুঁৱৰী উপন্যাস ৰচনা কৰিছিল। কদম কলি হ'ল তেওঁৰ একমাত্ৰ কবিতা পুথি, যিটো অকণমান আগতে আমি আলোচনা কৰিলোঁ আৰু তত্ত্বকথা, কৃষ্ণ কথা, বাসৰ, কামত কৃতিত্ব লভিবৰ সংকেত, ভগৱত কথা আদি তেওঁৰ তত্ত্বমূলক ৰচনা। কৃপাবৰ বৰবৰুৱাৰ কাকতৰ টোপোলা, কৃপাবৰ বৰবৰুৱাৰ উভতনি, বৰবৰুৱাৰ ফুলনি, বৰবৰুৱাৰ ভাৱৰ বুৰবুৰণি আদি তেখেতৰ কৃপাবৰ বৰুৱা ছদ্মনাম লৈ লিখা ৰচনা। অৰ্থাৎ আমি কি গম পালোঁ যে লক্ষ্মীনাথ বেজবৰুৱাৰ ছদ্মনাম হৈছে কৃপাবৰ বৰুৱা, যিটো বহুত বেছি ইম্পৰ্টেণ্ট হয় আৰু আমি আগন্তুক ভিডিঅ'বোৰত আলোচনা কৰিম কোনজন অসমীয়া লেখকে কি ছদ্মনাম ব্যৱহাৰ কৰিছিল। তেখেতৰ দ্বাৰা ৰচিত আত্মজীৱনীখন হৈছে মোৰ জীৱন সোঁৱৰণ আৰু তত্ত্বমূলক গ্ৰন্থখন হৈছে শ্ৰীকৃষ্ণৰ কথা। এতিয়া জানো আহক লক্ষ্মীনাথ বেজবৰুৱাদেৱক কি উপাধিৰে সন্মানিত কৰা হৈছিল। তেখেতক ৰসৰাজ উপাধি আৰু সাহিত্যৰথী উপাধিৰে সন্মানিত কৰা হৈছিল আৰু বেজবৰুৱাৰ নামত অনুদিত ডাকটিকট উন্মোচনো কৰা হৈছিলে।
তেখেত 1916 চনত অসম ছাত্ৰ সন্মিলনীৰ সভাপতি আছিলে, যিটো গুৱাহাটীত অনুষ্ঠিত হৈছিল, আৰু অসম সাহিত্য সভাৰ সভাপতি আছিলে 1824 চনত। এই দুটা বহুত বেছি ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, এই দুটা আপোনালোকে নোট ডাউন কৰি ল'ব। বেজবৰুৱাই জীৱনৰ অন্তিম সময়খিনি সম্বলপুৰ, বৰোদা, মুম্বাই, নাগপুৰ আদি বিভিন্ন ঠাইত কটোৱাৰ পিছত 1937 চনৰ 18 আগষ্টত অসমলৈ ঘূৰি আহে আৰু 1938 চনৰ মাৰ্চ মাহৰ 26 তাৰিখে ডিব্ৰুগড় চহৰত থকা জি জোৱাইৰ ঘৰত বেজবৰুৱাৰ মৃত্যু হয়। তেন্তে আমি লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মৰ পৰা আৰম্ভ কৰি মৃত্যুলৈকে গোটেইখিনি কথাই প্ৰায়ে গম পালোঁ, আৰু এতিয়া আমি লক্ষ্মীনাথ বেজবৰুৱাৰ লগত ৰিলেটেড কেইটামান প্ৰশ্ন আলোচনা কৰিম। তেন্তে আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, জোনাকী যুগৰ ত্ৰিমূৰ্তি নামে জনাজাত তিনিজন ব্যক্তিৰ দুগৰাকী হ'ল চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী। তৃতীয়গৰাকী কোন? ইয়াৰ উত্তৰটো আপোনালোকে নিশ্চয় গম পায়। ইয়াৰ উত্তৰটো হ'ব লক্ষ্মীনাথ বেজবৰুৱা। বা প্ৰশ্নটো আপোনাক এনেকৈও দিব পাৰে যে জোনাকী যুগৰ ত্ৰিমূৰ্তি কোন কোন? তেতিয়া আপোনাৰ উত্তৰটো হ'ব লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱে ৰচনা কৰা অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশৰ সুৰকাৰ কোন আছিলে? ইয়াৰ উত্তৰটো হ'ব কমলা প্ৰসাদ আগৰৱালা। এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয়, পাৰিলে আপোনালোকে নোট ডাউন কৰি ল'ব। আৰু লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা কবিতাসমূহৰ ভিতৰত ই এক অন্যতম কবিতা। অসমৰ জাতীয় সংগীতটোৰ মূল কথাখিনি হৈছে, মোৰ দেশ নামেৰে 1910 চনৰ মে' মাহৰ বাঁহীত আৰু 1913 চনৰ কদমকলি পুথিত লক্ষ্মীনাথ বেজবৰুৱাই প্ৰকাশ কৰিছিল। এই গীতটো আনুষ্ঠানিকভাৱে অসমৰ জাতীয় সংগীত ৰূপে 1927 চনত তেজপুৰত অনুষ্ঠিত অসম ছাত্ৰ সন্মিলনত গৃহীত হয়। নেক্সট কুৱেশ্যন, লক্ষ্মীনাথ বেজবৰুৱাই কি ছদ্মনামেৰে ব্যংগ আৰু হাস্যৰসাত্মক প্ৰবন্ধ লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কৃপাবৰ বৰবৰুৱা। আৰু যেনেকুৱা লক্ষ্মীনাথ বেজবৰুৱাই কৃপাবৰ বৰবৰুৱা ছদ্মনামটো ব্যৱহাৰ কৰিছিলে, ঠিক তেনেদৰেই অন্য লেখকসকলে তেখেতসকলৰ নিজা ছদ্মনাম ব্যৱহাৰ কৰিছিলে, আৰু সেইটো আমি পৰৱৰ্তী ভিডিঅ'বোৰত আলোচনা কৰিম। আৰু তেনেকুৱা ভিডিঅ'বোৰ চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব, যাতে মোৰ ভিডিঅ'বোৰৰ আপডেটছবোৰ পাই থাকে। নেক্সট কুৱেশ্যনটো হৈছে, অসমৰ অ মোৰ আপোনাৰ দেশ জাতীয় সংগীতটোৰ ৰচক কোন? ইয়াৰ উত্তৰটো নিশ্চয় আপোনালোকে সকলোৱে গম পায়, আৰু ইয়াৰ উত্তৰটো হ'ব লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যন, সাহিত্যৰথী নামেৰে জনাজাত অসমৰ প্ৰখ্যাত সাহিত্যিকজনৰ নাম কি? ইয়াৰ উত্তৰটো নিশ্চয় আপোনালোকে গম পায়। ইয়াৰ উত্তৰটো হ'ব লক্ষ্মীনাথ বেজবৰুৱা। আৰু তেখেতক অসমীয়া সাহিত্যৰ সকলো দিশৰে দিগদৰ্শক হিচাপে সাহিত্যৰথী উপাধিৰে বিভূষিত কৰা হৈছিল। নেক্সট কুৱেশ্যন, অসমীয়া চুটিগল্পৰ পিতৃস্বৰূপ কোন? ইয়াৰ উত্তৰটো হ'ব লক্ষ্মীনাথ বেজবৰুৱা। আজি যিহেতুকে আমি লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে আলোচনা কৰিছোঁ এই ভিডিঅ'টোত, সেইকাৰণে ইয়াৰ উত্তৰবোৰত প্ৰায়ভাগতে লক্ষ্মীনাথ বেজবৰুৱাৰ নামেই আহি আছে। কিন্তু যেতিয়া আমি গোটেইকেইজন লেখকৰ বিষয়ে ভালদৰে আলোচনা কৰি ল'ম আৰু তাৰপিছত আমি এটা মেৰাথন ছেশ্যন ৰাখিম, সেইটোত আপোনালোকৰ উত্তৰবোৰ ভালদৰে ক্লিয়াৰ হৈ যাব। আৰু এতিয়াৰ কাৰণে আপোনালোকে এইখিনি নোট ডাউন কৰি ল'ব আৰু ভালদৰে ৰিভাইজ কৰি যাব। নেক্সট কুৱেশ্যন, অসম ছাত্ৰ সন্মিলনী কেতিয়া গঠন কৰা হৈছিল আৰু ইয়াৰ প্ৰথম সভাপতি কোন আছিল? ইয়াৰ উত্তৰটো হ'ব 1916 চনত অসম ছাত্ৰ সন্মিলনী সভা গঠন কৰা হৈছিলে, আৰু ইয়াৰ প্ৰথম সভাপতি আছিল লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যন, লক্ষ্মীনাথ বেজবৰুৱাক কোনে ৰসৰাজ উপাধি প্ৰদান কৰিছিল? ইয়াৰ উত্তৰটো হ'ব অসম সাহিত্য সভা, আৰু 1931 চনত তেখেতক ৰসৰাজ উপাধিৰে সন্মানিত কৰা হৈছিল। নেক্সট কুৱেশ্যন, অ বা উ সা সভা বুলিলে কি বুজা? ইয়াৰ উত্তৰটো হ'ব অসমীয়া ভাষা উন্নতি সাধিনী সভা। আৰু এই সভাটো কোনে স্থাপন কৰিছিলে? চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামী, এই তিনিজন মিলি এই সভাখন স্থাপন কৰিছিলে। নেক্সট কুৱেশ্যন, প্ৰতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ, কাৰ মন্তব্য? ইয়াৰ উত্তৰটো হ'ব লক্ষ্মীনাথ বেজবৰুৱা। বেজবৰুৱাদেৱে এই মন্তব্য কৰিছিল চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথম কাব্যপুথি প্ৰতিমাক লৈ, আৰু তেখেতে উক্ত পুথিৰ আলোচনা প্ৰসংগত লিখিছিল, প্ৰতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ। আৰু এইটোৱে আছিল আজিৰ শেষৰ প্ৰশ্নটো। যদি আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আপোনাৰ বন্ধুবৰ্গৰ সৈতে। আৰু আগন্তুক ভিডিঅ'বোৰত মই প্ৰখ্যাত লেখকসকলৰ সাহিত্যকৃতিৰ বিষয়ে ভালদৰে আলোচনা কৰি যাম,
আশা কৰিছোঁ আপোনালোক সকলোৱে মোৰ সৈতে জড়িত হৈ থাকিব আৰু এই ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।